মৰ্ণিং। আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে। মই গৈ আছোঁ আপোনাৰ মধুপুৰ সত্ৰ, কোচবিহাৰ, য'ত আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মৃত্যু হৈছিলে, তালৈ গৈ আছোঁ। এতিয়া আপোনাৰ বাজিল 5:27 ৰাতিপুৱা। তালৈ আপোনাৰ 330 কিলোমিটাৰ গুৱাহাটীৰ পৰা, য'ত আপোনাৰ 7.5-8 ঘণ্টা সময়ৰ ৰাস্তা। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি নলবাৰীৰ পইণ্ট ৰেষ্টুৰেণ্ট আহি পালোঁ। পুৰি এনে চব্জি পতে আছে, গমেই নাপায়। তলত সোমাই আছে চব্জি। এখন ত্ৰিপালৰ টুকুৰা। কি হয় এইখন? পুৰি নহয়, ত্ৰিপাল। এইখন খালা? দোকান খাম বুলি ভাবিছিলোঁ, কিন্তু এঘৰখন খাই দিলোঁ। কি কয়? পেটটো দেখে দে ভালকৈ। এঘৰখন খাই দিলোঁ, কি কৰিব আৰু। দোকানলৈ আমি পৰঠা খালোঁ পইণ্টত। তোমাৰ চাহ খাই চাহ পৰঠা খালোঁ। আমি আৰু ৰাওনা হওঁ আৰু নেকি? আৰু মোটামুটি 260 আছে কিলোমিটাৰ আছে। কমে আমাৰ 1:30-2টা বাজিব। আহি আমি ককৰাঝাৰ পাই গ'লোঁ। একদম কিনকিনীয়া বৰষুণ, অলপ ৰেষ্ট ল'লোঁ, থিয় হ'লোঁ। একদম ভৰি বিষাই গৈছে গাড়ী চলাই। চাওঁ ক'ত যাওঁ, ক'ত যোৱা হ'ব জয়দীপ? আমাৰ ডেষ্টিনেশ্যন মানে আমি ভাবিছিলোঁ সত্ৰ যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বেলেগ এটা ডেষ্টিনেশ্যন যাম। এইটো নকওঁ আপোনালোকক, কাৰণ কৈলে আমাৰ চেঞ্জ হৈ আছে না, সেইটো নহ'ব পাৰে। সেইকাৰণে চাই থাকক। তো আমি আলিপুৰদুৱাৰ পাৰ কৰি আহিলোঁ। পাৰ কৰি আহি আমি চিজুবাৰী পালোঁ। চিজুবাৰী অলপ ৰখি পাণ লৈ আছে জয়দীপ। হৈছে কেইদিনমান আগতে আমি যে আছিলোঁ গেংটক আহোঁতে মানে কি কয় এইটো ছাৰে মানে আমাক হেল্প কৰিছিল। এইজন ছাৰ হেল্প কৰিছিলে। ছাৰক মানে মাত দিলোঁ একবাৰ, ছাৰে ভাল পালে। পাণ খুৱাই আছে ৰ'ব ছাৰে। ছাৰে পাণ খুৱাই আছে। এয়া পাণ পেকিং হৈয়ে গ'ল, চব বনাই আছে। ঠিক আছে, ওলাই পেলাই আমি যাওঁ এতিয়া নেকি? মালবজাৰ বাকী যালোঁ না? ঠিক আছে, অ'কে। আমি মালবজাৰ আহি পালোঁ। মালবজাৰ কি মালবজাৰ? জলপাইগুৰি মালবজাৰ নেকি? ডিষ্ট্ৰিক্ট জলপাইগুৰি মালবজাৰ আহি পালোঁ। হোটেলত ভাত চাত খালোঁ। জয়দীপে কি খালা? মই পাঠাৰ মাংস আৰু হাৰাকেইডাল দিছি মোক মাংস নিদিলে। মতা নে মাইকী আছিল? পাঠা নে পাঠি? কি কয়? ভেড়াৰ মাংস দিছে তোমাক? ভেড়াক ভেড়া খাব দিছে। চন্দনে কি খালা? নিৰামিষ। কণী নাই, কণী আমিও চাইছিলোঁ, কণী নাপালোঁ। 120 টকা লৈছে নিৰামিষ ভাতত। ফুল নিৰামিষ। এটা কবি হাফ নিৰামিষো পাই গ'লে, কি হাফ নিৰামিষ পাই নাজানো। 120 টকা লৈছে নিৰামিষ ভাতত। সেইখিনি এতিয়া যাই থাকোঁ চোন, ক'ত কিমান দূৰ আৰু ক'লৈকে যাওঁ। ডেষ্টিনেশ্যন এতিয়ালৈকে ঠিক হোৱা নাই। নাই ক'ব নালাগে। এইটো ছাৰপ্ৰাইজ। তাতে এয়া আমি গৈ আছোঁ। আমি গুৱাহাটীৰ পৰা আহি আছোঁ, গোটেই ৰাস্তাতে খালি বৰষুণ। জয়দীপ, আমাৰ এই ৰাইডটোত যে আহিছে, কোনোবা গান উদোৱাকৈ আহিছে নেকি? খালি বৰষুণ যে পিছা কৰি আছে। তুমি নেকি? তুমি নেকি? কোনে গা ধুই অহা নাই ন? গুৱাহাটীৰ পৰা আমি প্ৰায় 500 কিলোমিটাৰ মান আহিলোঁ। বৰষুণে।
কোন গা ধুই অহা নাই এই কোনোবা এজনতো আছে নিশ্চয় গা ধুই মইতো অহা নাই। দুইবাৰ দৌৰো ভাই মই হাগব কৰোঁ একবাৰ দুইবাৰ দৌৰো তুমি হাগব গ'ল একবাৰ মই দুইবাৰ দৌৰো দুইবাৰ ধুইছা ৰাতিপুৱা এবাৰ আৰু এতিয়া এবাৰ বাপৰে মোৰ নিচিনা বাপ পবিত্ৰ নাহে ইয়াতে বৰষুণ গোটেই ৰাস্তা বৰষুণ কিন্তু আহি ভাল লাগিছে বৰষুণত আহি ভাল লাগিছে কিন্তু মজা লাগিছে চাওঁচোন আমাৰ ডেষ্টিনেশ্যন আৰু কিমান আৰু ক'ত আছে ডেষ্টিনেশ্যন জয়দীপে আমাক ক'লৈকে লৈ যায় গৈয়ে আছোঁ পোৱা গৈহে নাই চাহ বাগানো পালোঁ বহুত ধুনীয়া এইখন হৈছে কৰ্ণেশ্যন ব্ৰিজ পিন্ধি যাম বিজয় পৰি যাম আমি ব্ৰিজৰ ওপৰে গৈ আছোঁ পাৰি এইটো ভিউ পইণ্টটো চাওক মোবাইল গাড়ী লৈ যাব বেছি নোলাবা পাণ মাৰিলৈ সেইফালে দৌৰিব গাড়ী সোমাব কালি ক'ত যাম আমি গ্লাছ ব্ৰিজ আৰু ছিকিম আমি কালি গৈ আছোঁ ৱেষ্ট ছিকিম গ্লাছ ব্ৰিজ এতিয়া খানাটো অৰ্ডাৰ দিছোঁ খানাটো আহক খাই লৈ শুই পেলাই কালি আৰু সোনকালে যাব লাগিব যিহেতু গুৱাহাটী যোৱা কথা নে কি কালি ঘৰ যাব লাগিব না ঠিক আছে কালি গুৱাহাটী যাব লাগিব ঠিক আছে লগ পাম বাৰু